আজি ভিডিঅ'টো বিশেষকৈ চতুৰ্থ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পানী বিষয়টোৰ ওপৰত এখন ৰচনা প্ৰস্তুত কৰি আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আৰম্ভণি। পানী বায়ুৰ দৰেই এটি প্ৰকৃতিৰ অৱদান। পানী জুলীয়া পদাৰ্থ। ইয়াৰ অবিহনে কোনো প্ৰাণী বৰ্তি থাকিব নোৱাৰে। কেৱল প্ৰাণীয়ে নহয়, প্ৰাকৃতিক জগতখনো পানীৰ অবিহনে অচল হৈ পৰিব। পানীৰ ৰূপ। পানীৰ ৰূপ তিনিটা। স্বাভাৱিক অৱস্থাত ই জুলীয়া হৈ থাকে। পানী উতলালে বা উত্তাপ পালে জলীয় বাষ্পলৈ ৰূপান্তৰিত হয়। আনহাতে বেছি চেঁচা হ'লে পানী বৰফলৈ ৰূপান্তৰিত হয়। এতেকে উষ্ণতা অনুসৰি পানীৰ তিনিটা ৰূপ দেখিবলৈ পোৱা যায়। পানী হাইড্ৰজেন আৰু অক্সিজেন গেছৰ যৌগ। ইয়াত দুভাগ হাইড্ৰজেন আৰু এভাগ অক্সিজেন গেছ থাকে। নিৰ্মল আৰু বীজাণুযুক্ত পানীৰ কোনো আকাৰ, ৰং আৰু গোন্ধ নাই। পানীৰ উৎস। পৃথিৱীৰ উপৰিভাগৰ 3 দুভাগ অংশ পানীৰে ঢকা। পৃথিৱীৰ বেছিভাগ ঠাইত সাগৰ মহাসাগৰ আছে। অৱশ্যে সাগৰৰ পানী লুণীয়া আৰু সেইবোৰ খাব নোৱাৰি। খোৱা পানী নদী, পুখুৰী, কুঁৱা আদিত পোৱা যায়। মানুহে কুঁৱা, পুখুৰী, নলী-নাদ আদি খান্দি লৈ পানী আহৰণ কৰে। এইবোৰত পানী শুকাই গ'লেও বৰষুণ আৰু ভূগৰ্ভত থকা পানীয়ে সেই অভাৱ দূৰ কৰে। পানীৰ গুৰুত্ব। পানীৰ বাবেই জীৱজগত আৰু প্ৰাকৃতিক জগত চলি থকা সম্ভৱ হৈছে। পানীৰ বাবেই গছ-গছনি, শাক-পাচলি আদি জীয়াই আছে। মানুহে পিয়াহ গুচাবলৈ বা খোৱা বস্তু হজম কৰিবলৈ পানী খাবই লাগিব। পানীৰ বাবেই আমি মাছ-কাছৰ দৰে পুষ্টিকৰ খাদ্য পাইছোঁ। সাগৰৰ পানীৰ তলত থকা বিভিন্ন মণি-মুকুতা গোটাব পাৰিছোঁ। পানী থকাৰ বাবে অতীতত দেশে-বিদেশে ব্যৱসায়-বাণিজ্য আৰু যোগাযোগ সম্ভৱ হৈছিল। বিভিন্ন খেতিৰ বাবে যথাসময়ত পানী নাপালে মানুহে কোনো শস্য উৎপাদন কৰিব নোৱাৰিলেহেঁতেন। সামৰণি। পানী সকলো ঠাইতে পোৱা যায়। কিন্তু খোৱা পানীৰ ক্ষেত্ৰত আমি সাৱধান হোৱা উচিত। বীজাণুযুক্ত লেতেৰা পানী বেমাৰৰ প্ৰধান উৎস। আমাৰ দেশত এতিয়াও বহু লোকে পানী পৰিষ্কাৰ কৰি খাব নাজানে। এই ক্ষেত্ৰত চৰকাৰ আৰু জনা-শুনা মানুহে তেওঁলোকক পানী উতলাই আৰু পৰিষ্কাৰ কৰি খাবলৈ শিকাব লাগে। বিশুদ্ধ পানীয়ে মানুহৰ জীৱনী শক্তি।